নমস্কাৰ আজি ভিডিঅ'ৰ বিষয়বস্তুৰ যোগেদি আপোনালোকক মই এটা গুৰুত্বপূৰ্ণ মেছেজ দিব বিচাৰিছোঁ। আজি ভিডিঅ'টোত মই কেইটামান বেপাৰৰ জানিবলগীয়া সূত্ৰৰ বিষয়ে আপোনালোকৰ আগত ক'ম। গতিকে সূত্ৰকেইটা ভালদৰে শুনিব। 1 নম্বৰতে বেপাৰ সেইটো কৰক যিটোৰ ওপৰত আপোনাৰ আইডিয়া আছে, নলেজ আছে আৰু বিশ্বাস আছে যে আপুনি চলাব পাৰিব। কাৰণ ব্যৱসায় এটা চলাবলৈ হ'লে আপোনাৰ আইডিয়া থাকিব লাগিব, নলেজ থাকিব লাগিব আৰু বিশ্বাস থাকিব লাগিব যে আপুনি সেই ব্যৱসায়টো কৰিব পাৰিব। দ্বিতীয়তে বেপাৰত আপোনাৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ মেছেজ, সেই মেছেজটো কি হৈছে, ইংলিছত কয় ইয়ৰ ফাৰ্ষ্ট ইমপ্ৰেশ্যন ইজ ইয়ৰ লাষ্ট ইমপ্ৰেশ্যন। মানে কি, আপুনি বেপাৰত ইমপ্ৰেশ্যন বনাই ৰাখিব লাগিব কাষ্টমাৰৰ আগত। সেইটো এনেকুৱা ধৰণৰ ইমপ্ৰেশ্যন যিটো ইমপ্ৰেশ্যনত আপোনাৰ সোমাই থাকিব আপোনাৰ ড্ৰেছিঙৰ পৰা আদি কৰি গ্ৰুমিঙৰ পৰা আদি কৰি আৰু আপোনাৰ এটা জেণ্টল স্মাইল। গতিকে বেপাৰত আপোনাৰ সেইটো 2 নম্বৰটো যিটো গুৰুত্বপূৰ্ণ সূত্ৰ। 3 নম্বৰতে বেপাৰত আপোনাৰ পৰিকল্পনাৰ প্ৰয়োজন আছে। পৰিকল্পনা মানে কি হৈছে, আচলতে পৰিকল্পনাত বেপাৰটো গোটেই আপুনি এডভাৰটাইজমেণ্ট, মাৰ্কেটিং মানে গোটেইখিনি তাত সোমাই পৰে। মানে বেপাৰটো কেনেকৈ চলাব চব আপোনাৰ সেই 3 নম্বৰ যিটো পৰিকল্পনাৰ সূত্ৰ সেইটোৰ ভিতৰত সোমাই থাকিব। 4 নম্বৰতে বেপাৰত আপুনি না শুনিব পৰা শক্তিটো থাকিব লাগিব। কাৰণ বেপাৰত আপোনাৰ কি হয়, প্ৰত্যেকজন কাষ্টমাৰে আপোনাক যে হাঁ বুলি ক'ব সেইটো নহয়। কাৰণ আপুনি প্ৰত্যেকটো কথাতে হাঁ নুশুনিবও পাৰে। মানে কি হয়, কাষ্টমাৰজনে আপোনাৰ ধৰি লওক আপুনি কিবা এটা বস্তু এটা দেখাইছে, কাষ্টমাৰজনে সেইটো বস্তু পচন্দ নহ'লে তেওঁ নল'বও পাৰে বা নালাগে বুলিও ক'ব পাৰে। গতিকে আপোনাৰ সেই না শুনিব পৰা শক্তিটো থাকিব লাগিব। 5 নম্বৰতে বেপাৰত আপুনি গোপনীয়তা বজাই ৰাখিব লাগিব। কাৰণ বেপাৰ কৰিছে যেতিয়া বেপাৰত আপোনাৰ বহুতখিনি গোপনীয়তা সোমাই থাকে। সেই গোপনীয়তা যিখিনি আছে সেইখিনি আপুনি বেলেগৰ আগত কেতিয়াও ডিছক্ল'জ নকৰিব। কাৰণ সেইটোৰ পৰা আপোনাৰ কি হয়, আপোনাৰ বেপাৰত বহুতখিনি আপোনাৰ হেম্পাৰ হ'ব পাৰে। কাৰণ আপোনাৰ গোপনীয়তাখিনি গম পালে কি হয়, বেলেগে তাত আপোনাৰ সুবিধা ল'ব পাৰে। গতিকে আপুনি 5 নম্বৰ যিটো পইণ্ট সেই মানে ক'ব বিচাৰিছোঁ, বেপাৰত সেই গোপনীয়তাটো বজাই ৰখাটো খুবেই জৰুৰী। 6 নম্বৰতে হৈছে বেপাৰত আপুনি সততা বজাই ৰাখিব লাগিব। সেই সততাটো বজাই ৰাখিলে কি হ'ব, আপোনাৰ মানে বস্তুটো যিটো বেপাৰ সেইটো আপোনাৰ লং লাষ্টিং হ'ব। কাষ্টমাৰ আপোনাৰ ওচৰলৈ দীৰ্ঘদিন আহি থাকিব। আপুনি সততা বজাই ৰাখিলে কি হৈছে, কাষ্টমাৰজনে আপোনাৰ মানে যিটো আপুনি ধৰি লওক থাকে নহয়, কিছুমান বেপাৰীয়ে আপোনাৰ কি হয়, কাষ্টমাৰক ঠগাৰ ইণ্টেনশ্যন এটা থাকে। গতিকে সেই বস্তুটো হ'ব নালাগে। সেইটো কাৰণে কি হয়, সততাটো খুবেই প্ৰয়োজনীয়। তেতিয়া আপোনাৰ ব্যৱসায়টো দীৰ্ঘদিনীয়া হয় আৰু আপোনাৰ কাষ্টমাৰৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ থাকে। 7 নম্বৰতে হৈছে বেপাৰত আপুনি গ্ৰাহকৰ ইচ্ছা অনুযায়ী বস্তু ল'ব দিব। আপোনাৰ নিজৰ মানে পচন্দমতে বস্তুটো আপুনি কাষ্টমাৰক কেতিয়াও নিদিব। কাৰণ কি হয়, কাষ্টমাৰজনে বস্তুটো ল'বলৈ আহিছে যেতিয়া তাৰ বিনিময়ত আপোনাক পইচা দিব। আৰু গতিকে সেই পইচা দিব যেতিয়া আপুনি সেই বস্তুটো মানে কি হয়, কাষ্টমাৰজনৰ নিজৰ পচন্দমতে ল'বলৈ দিয়ক। আপুনি ঠেলি হেঁচি বস্তুটো দিবলৈ চেষ্টা নকৰিব। তেতিয়া কি হ'ব, কাষ্টমাৰজনে ধৰি লওক বস্তুটো লৈ গুচি যাব, কিন্তু নেক্সট টাইম আপোনাৰ ওচৰলৈ কেতিয়াও নাহিব। কাৰণ তেওঁ পচন্দমতে বস্তুটো ল'ব নোৱাৰিলে। গতিকে সেইটো খুবেই প্ৰয়োজনীয়, আপুনি কাষ্টমাৰক কি হয়, নিজৰ ইচ্ছা অনুযায়ী বস্তুটো ল'বলৈ দিব। 8 নম্বৰটো হৈছে বেপাৰত আপুনি কৰ্মচাৰীৰ লগত সদায় সম্পৰ্কটো ভালকৈ ৰাখিব। কাৰণ কৰ্মচাৰী থাকিলে আপুনি কি হয়, বেপাৰখন চলাবলৈ সুবিধা হয়। এনেই নকয় নহয়, কৰ্মচাৰী সুখী মানে মালিক সুখী। গতিকে মানে কি হয়, কৰ্মচাৰীজন সুখী হ'লে আপোনাৰ ব্যৱসায়টো মানে আপুনি ধুনীয়াকৈ চলাব পাৰিব। আৰু 9 নম্বৰ পইণ্টটো হৈ গৈছে বেপাৰত কষ্ট কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব আৰু সময় দিব লাগিব। কাৰণ আপুনি ধৰি লওক কষ্ট কৰিলেহে আপুনি কিবা এটা ভাল ফল পাব। আৰু সেই কষ্টটোৰ কাৰণে আপোনাক সময় লাগিব। অতি সোনকালে আপোনাৰ কিবা এটা ধৰি লওক মানে এনেকুৱা আচৰিত কিবা এটা হৈ নাযায় যে আপুনি ভাল ফল এটা পাই যাব। আৰু তাৰ কাৰণে আপুনি ধৈৰ্য ধৰিব লাগিব। গতিকে 9 নম্বৰ পইণ্টটো খুবেই প্ৰয়োজনীয়। আপুনি কি হয়, বেপাৰ কৰিব বিচাৰিছে যদি কষ্ট কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব আৰু সময় দিব লাগিব। একেবাৰে লাষ্টৰ যিটো পইণ্ট ক'ব বিচাৰিছোঁ 10 নম্বৰ, সেইটো হৈছে বেপাৰত কোনো বেপাৰীয়ে পাৰফেক্ট নহয়। কিন্তু বেপাৰটোক তেওঁ পাৰফেক্ট বনাব পাৰিব
যেতিয়া তেওঁ সেই বেপাৰটোক 100% দিব। গতিকে মানে কি হয়, ধৰি লওক বেপাৰী বহুত আছে, কিন্তু বেপাৰী বহুত আছে যদিও আপোনাৰ কোনো বেপাৰী কেতিয়াও 100% পাৰফেক্ট কেতিয়াও নহয়। কিন্তু তেওঁ ধৰি লওক কি হয়, নিজৰ বেপাৰটোক কিন্তু 100% পাৰফেক্ট দিব পাৰে। তেতিয়া কি হৈছে, আপোনাৰ বেপাৰটো দীৰ্ঘদিনীয়া হ'ব আৰু আপুনি কি হয়, কাষ্টমাৰৰ সংখ্যা দিনক দিনে মানে বহুৱাব পাৰিব। আৰু কি হয়, আপোনাৰ মানে কি হয়, বেপাৰীজন মানে সুখী হ'লে কাষ্টমাৰজনৰ লগত আৰু 10জন কাষ্টমাৰ আহিব পাৰে। গতিকে আজি ভিডিঅ'টোত মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে মানে এই বেপাৰৰ এই সূত্ৰখিনি খুবেই মানিবলগীয়া। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে OK বিকাশ 88 আৰু একেবাৰে নতুন চেনেল। আৰু ভিডিঅ'খিনিত বনোৱাত যথেষ্ট ভুল হয় আৰু এই ভুলখিনি আপোনালোকে শুধৰাই ল'ব, কাৰণ নতুন যেতিয়া অকণমান সময় লাগিব। ধৰি লওক মইতো এটা চেষ্টাহে কৰিছোঁ আপোনালোকৰ আগত কিছুমান কথা ক'বৰ কাৰণে। গতিকে ছাপোৰ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই, জয় আই অসম।